আজি বতৰটো দেখিছেনে? ৰাতিপুৱাৰ পৰা ইমান বৰষুণ, এতিয়া অকণমান কমিছে, তথাপিও পকাখন পৰা তিতিয়া আছে। আৰু এনেকুৱা বতৰ কিবা কিবি বনাই খাবলৈ খুব মন যায় নহয়নে? সেয়েহে মই বনাব লৈছোঁ পানী পিঠা, মানে আটাটোতে পানী অকণমান সৰহকৈ দি পনীয়া কৰি লৈছোঁ আৰু লগত অকণমান চেনি দি এনেকৈ বনাইছোঁ। আপোনালোকৰ ফালে পানী পিঠাটো কি বুলি কয় কমেণ্ট কৰি জনাবচোন দেই। এইফালে চাহ খাব হৈ গ'ল আৰু মই পানী পিঠাটোত অকণমান বাটাৰ সানি লৈছোঁ, এনেকৈ খায়ো ভাল লাগে, আপোনালোকেও খাই চাবচোন। আৰু এইফালে আহিলে এজন মাংস অকণমান লৈ ক'লে ঠাণ্ডা বতৰ জুই ওচৰত বহি বহি ময়ে মাংসকণ বনাওঁ আৰু শুকান ৰুটিৰ সৈতে মাংস খাম, সেইকাৰণে লাগি গ'লৰ কামত। এইফালে মায়ে ঘৰৰে কল, ওলকবি, মূলা, ফ্ৰেঞ্চবিন আৰু কিবাকিবি ঘৰৰ কিছুমান পাচলি এজনৰ মানে সৰু জীয়েকক দিবৰ কাৰণে ৰেডি কৰি লৈছে। আৰু মায়ে এইফালে শুকান ৰুটিখিনি ৰেডি কৰিছে আৰু পাপা এইজনৰ জুইৰ ওচৰত বহি আড্ডা, মানে জুইৰ মজা লৈছে। মই অকণমান পিঁয়াজ কাটি ল'লোঁ, শুকান ৰুটিৰ লগত খাই ভাল লাগে। তো আমাৰ শুকান ৰুটি আৰু মাংস খাব হৈ গ'ল, আমি খাই লওঁ দেই, বাই বাই।